তিনিটা বস্তুৱে জীৱনত কাকো ৰক্ষা নকৰে, জন্ম, মৃত্যু আৰু সময়। তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায়, পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তু সদায় নিজৰ অধীনত থাকিব লাগে, কাম, ক্ৰোধ আৰু মোহ। তিনিজনক সদায় সন্মান কৰিব লাগে, পিতৃ, মাতৃ আৰু গুৰু। তিনিটা বস্তু সদায় স্মৰণ কৰিব লাগে, ঈশ্বৰ, মৃত্যু আৰু প্ৰেম। তিনিটা বস্তুৰ পৰা নিজকে বচাই চলিব লাগে, কুসংগ, আত্মস্বাৰ্থ আৰু পৰনিন্দা। তিনিজনৰ ওপৰত দয়াশীল হ'ব লাগে, নাবালক, ভোকাটো আৰু পাগল। তিনিটা বস্তু কেতিয়াও পাহৰিব নালাগে, কৰ্তব্য, ঋণ আৰু আত্মসন্মান। তিনিটা বস্তু ওলাই গ'লে ঘূৰি নাহে, শৰ, মুখৰ কথা আৰু প্ৰাণ।